এইটো আজি আকৌ এটা মই ভিডিঅ' আৰম্ভ কৰিলোঁ। এই আলুগুটি বইল কৰি আছোঁ। আলুগুটি সিজাই নাই আজা পুহিছিলেই। অকণমান পিছত কি বনাই আছোঁ দেখুৱাইছোঁ আপোনালোকক। চাই থাকক মোৰ এই ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে চাই থাকিবলৈ পাব মোৰ ভিডিঅ'টো। এইটো আলুগুটি বইল হৈ গৈছে। এইকেইজনী মাছ চব মিহলাই খাম আজি। এইকেইজনী কি মাছ নাজানো আৰু খুন্দিহে পেলাম। ৰ'ব এতিয়া কেৰাহী পাতিম, জুই ইয়াত জ্বলিছে আৰু এতিয়া মাল খুন্দি আছোঁ দেই। একেবাৰে মঠন দি ল'ব লাগিব নাই নাই হৈ গৈছে হৈছে। এইবোৰ তাত চব মছলা চছলা দি ৰেডি কৰি লৈছোঁ দেই। এইখিনি ধুনীয়াকৈ এতিয়া আমি কেৰাহী পাতিম। জুই জ্বলি গ'ল, এতিয়া কেৰাহী পতাহে বল। এতিয়া আমি মাছ ফ্ৰাই কৰিব লাগিব। মাছটো এতিয়া ফ্ৰাই কৰিব লাগিব ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো নহয়, চেনেলটো ছাবস্ক্ৰাইব কৰক, তেতিয়া এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ পাব আৰু মই বনাব পাৰিম। কমেণ্ট কৰিব কেনেকুৱা লাগিছে, লাইকো কৰিব, আকৌ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো দিব আৰু যেনে তেনে। কেৰাহীখন ল'লোঁ ফুৱাই। এতিয়া ইয়াত দিব লাগিব তেল, তাৰপিছত দি দিম মাছ। চাই থাকক চাই থাকক। এতিয়া কেৰাহী গৰম হ'ল, পৰি গ'ল তেল। তেল গৰম তেল গৰম হৈছে দেই। তেল গৰম হ'লে ৰক্ষা নাই। তেল গৰম হ'ল আৰু মাছ দিওঁ দেই। এতিয়া ফ্ৰাই হওক। ফ্ৰাই কৰিলোঁ, কিন্তু জকাটোহে ওলাই পৰিছে। আছে বাৰু খাব লগা, এইবোৰ খাব লগা আছে, এইবোৰ আছে খাব লগা। এতিয়া এইখিনিতে পিঁয়াজ মাৰি দিব লাগিব। তেল গৰম হৈ আছে, পিঁয়াজটো মাৰি দিলোঁ। এতিয়া দি দিব লাগিব এই মালটো। এতিয়া লাগিব সোৱাদ। পিঁয়াজটো অকণমান পকক। পিঁয়াজ পকিছেনে? নাই কেঁচাই জুইটো দিব লাগিব দবাদব। তেতিয়া পিঁয়াজ পকিব। পিঁয়াজ পকিছেনে? হৈ গ'ল, পিঁয়াজ পকিছে। এতিয়া দি দিলোঁ ইয়াত মাল, মানে আলুগুটি নপৰেও, এয়াই নপৰে। মাল দি দিলোঁ। এতিয়া মাল লৰাই দিওঁ। মাল এতিয়া লৰাই দিয়া হৈছে। মাল হৈ গৈছে। এতিয়া পানী দি দিওঁ। গৰম পানী নাই? গৰম পানী লৈ গৰম পানী এতিয়া ইয়াত দি দিলোঁ পানী। বঢ়িয়াকৈ ইয়াত পানী দি দিয়া হৈছে। এতিয়া বাছ পানী দি দিলোঁ ইয়াত। মাল উতলিবলৈ লাগিছে। এতিয়া দি দিলোঁ ধনিয়া দি দিলোঁ ইয়াত। এতিয়া ইয়াত দি দিয়া হৈছে ধনিয়া। তাৰপিছত দিব লাগিব মাছ, আৰু অকণমান উতলক, মাছ দি দিম। আপোনালোকে খালি চেনেলটো কৰি দিব ছাবস্ক্ৰাইব দেই। কেৰাহী কেনেকুৱা পাইছে? কেনেকুৱা কেৰাহী এখন। এতিয়া মাল উতলি আছে। এতিয়া এজনীকৈ মাছ পেলাই দিলে। জাবৰা খানা জিন্দাবাদ।
জাবৰা খানা জিন্দাবাদ এতিয়া উতলি থাকক এতিয়া দিব লাগিব তলিয়া একদম পানী শুকালে বাছ এই তলিয়াখন ছুটি হ'ল এখন তলিয়া নহ'ব এখন ৰিজেক্ট হৈ যাব এইখনেই হৈ গ'ল এনেকৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাই পেলাই চেনেলটো কৰিব ছাবস্ক্ৰাইব বাই বাই